হেল্ল' ফ্ৰেণ্ডছ, স্পেচিয়েলি দেৱালী দিনাখনৰ ভিডিঅ' হয়। আজি আপলোড কৰিব সময় পালোঁ। এইকেইদিন আমাৰ দুলীয়াজানত বিশেষ বতৰটো ভাল নহয়। 3 দিনমানৰ পৰা কেৱল বৰষুণেই বৰষুণ। পিৰিক পাৰাককৈ ঘৰবিলাক দেখিছে কিমান ধুনীয়াকৈ সজাই দিয়া হৈছে। উপায় নাই, বৰষুণত এইবাৰ দেৱালী এনেকৈয়ে চেলিব্ৰেট কৰিব লাগিব ৰাইজে। আজি বৰষুণৰ মাজত দেৱালী এনেকৈয়ে চেলিব্ৰেট কৰিবলগীয়া হ'ল। এয়া দেৱালীৰ ধামাকা, আজি হাঁহৰ মাংস। এয়া দেখিবলৈ পাইছে, গৰম পানীত জুবিয়াই লৈছোঁ। ভালকৈ তিয়াই মেলি কুটি বাছি বনাব লাগিব, ধুনীয়াকৈ খাব লাগিব চবৰ লগতে। ধুনীয়াকৈ চফা কৰি মেলি হৈ গ'ল। এতিয়া সৰু সৰুকৈ কুটি মেলি ৰেডি কৰিলোঁ। আজি কোমোৰাৰ লগতে বনাম বুলি ভাবিছোঁ, বৰ সোৱাদ হয়। আৰু এই জুইত এলাঙি পৰিলোঁ, অলপ সাজৰ লগত খাম বুলি। বহুত টেষ্টি হয় বোলে পোৰা মাংস সাজৰ লগত। তাতে আকৌ ৰহি সাজ, বলক চাই গৈ থাকক। এয়া মুগা লেটা, ঘৰ সাজিবলৈ, বাঁহ সাজিবলৈ সাজু কৰিছে। আৰু আপোনাৰ এইফালে এইটো এতিয়ালৈকে আপোনাৰ হোৱাগৈ নাই, আৰু কেইদিনমান লাগিব। তাৰপিছত বাঁহ সাজিব আৰু কমপ্লিট হ'লে গৈ এনেকৈ লেটা বান্ধিব। এয়া দেখিব পাইছে হাঁহৰ মাংস, এই ৰহি সাজ। ভিডিঅ'টো যদি ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আগলৈ নতুন ভিডিঅ' এনেকৈ পাই থাকিব।